गुबुन गुबुन राजखान्थि दोलोफोरा फैबाय थानाय बिटिआरनि बिसायख'थिनि थियारियाव मुखुब जादों। बिसोर गावसोरनि मावथिफोरजों भट बिग्राफोरनि गोसोखौ जै खालामनो नाजागासिनो दङ। बिपिएफ दोलोनि सासे समाज सिबियारि सुकुमार देबनाथआ गोबां हाबा मावगासिनो दङ जायखौ एमएलए आरो एमपिफोरा मावनो हायाखै। रोजा रोजा गाज्रि जानाय लामाफोरखौ फोसाबनाय बिथाङा सासे सुबुं जाय ओनसोलारि जेंनाफोरखौ सुस्रांनायनि खामानि मावनो थाखाय मोजां मोनो। जेब्ला लामाफोरा गाज्रि थासारियाव थायो अब्ला बिथाङा मोजां खालामना होयो। मख'जाथाव सुबुं सुकुमार देबनाथआ गसाइगाव सिथिला गामिनि थागिबि। बिथाङा आथिखालाव गावनि समाजारि हाबानि थाखाय सुबुंफोरनि गेजेराव मुंदांखा जादों। बे सुबुङा बिटिमारि, भदियागुरि, मेदिपारा, तिलापारा, हरिभिटा, खुटामारि, कथालगुरि, बरुवापारा बायदि गोबां ओनसोलफोराव लामा बानायनो थाखाय गावनि रांखौ खरसा खालामनायनि थाखाय मुंदांखा जादों। बिथाङा मुसलमानफोरनो मस्जिद आरो हिन्दुफोरनो थानसालि लुफुंना होदोंमोन। लामा बानायनो थाखाय अन्थाइ आरो बाला गारनायनि अनगायैबो बिथाङा गोबां गामिनि गाज्रि जालांनाय लामाफोरखौ गोख्रों आदबजों बानायदोंमोन। थांनाय 25-30 बोसोरनिफ्राय बे लामाफोरखौ मोजाङै सामलायनाय जायाखैमोन। जायगानि एमएलए, एमपि आरो बिटिसिनि खुंथाय सोद्रोमाफोरा जायखौ मावनो हाया बेफोर खामानिफोरखौ बे सुबुङा मावनानै रायजोफोरजों सिनाय जादों। এই টিলাপাৰা গাঁৱৰ এটা ৰাস্তা আছিল, বহুত জৰাজীৰ্ণ ৰাস্তা আছিল। তো এই গাঁৱৰ মানুহে আমাক মাতিছিল, মাতাৰ পিছত ৰাস্তাটো আমি বনাই দিছিলোঁ। আর বনাই দিয়ার পিছত আজি এই রাস্তাটো ওপেনিং হল। আর ওপেনিং করাত মানে এই গাঁৱৰ রাইজে মা বোন মানে আই মাতৃসকলে যি মোক সঁহাৰি দিলে মই তাতে ধন্যবাদ। আর রাইজকো মই ধন্যবাদ। এই অঞ্চলত কমসে কম মোটামুটি এটা দুটা ভিসিটিসি আছে। দুটা ভিসিটিসি কমসে কম 30খন রাস্তা হয়েছে, মন্দিরও হয়েছে, মসজিদের ওয়ালও হয়েছে। মানে 7 নম্বৰ সমষ্টিত 107খন গাঁও আছে। অলরেডি আমি 107খন গাঁৱৰে কাম কৰিছো। হ্যাঁ, খুব অলপ থাকব পাৰে আৰু যিমান কাম আছে সেইখিনিও মই কৰি দিম। আর বহুত সঁহাৰি মানে বহুত পাইছো। গাঁও এলাকাত বহুত প্রত্যেকখন গাঁৱতে আমাৰ জৰাজীৰ্ণ অৱস্থাত আছিল। আমি কাদত একেবাৰে বোকাত আছিলো। গতিকে আমাৰ এই 15-20খন গাঁৱত সুকুমার দেব অলরেডি রাস্তা ঘাটা সেনগেরেবেল সুন্দরভাবে আমাক বনাই দিছে। আর সুন্দরভাবে বনাই দিয়াত আমার রাইজে আকর্ষিত হয়েছে। আকর্ষিত হওয়ার গতিকে আমি সুকুমার দেব নাথক আমি নিজে আমন্ত্রণ করি আজি সুকুমার দেব নিজে আজি সেনগেরেবেল রাস্তাটো ফিতা কাটি দিলে। বৰুৱাপাৰা অঞ্চলত বহুত এই ৰাস্তা পদূলিৰ ক্ষেত্ৰত বহুত নাৰক যাতনা ভুগি আছিল। আৰু ৰাইজে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তত সভাক আগবঢ়াবই লাগিব। কিয় সুকুমাৰ দেৱনাথৰ নিচিনা এজন সমাজ সেৱক ইয়ালৈ সমূহ ৰাইজে মাতি আনি যি আবেদন নিবেদন কৰিছিল আৰু সেই আবেদন আৰু নিবেদনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি ভটগাঁও বৰুৱাপাৰা অঞ্চলত কমসে কম 15টা-16টা খুব শোচনীয় ৰাস্তা বনাই দিবলৈ সক্ষম হৈছে। আৰু সেই সক্ষম মৰ্মে আজি ভটগাঁও বৰুৱাপাৰা গাঁৱৰ সমূহ ৰাইজে তেখেতৰ যি মহানুভৱতা এই মহানুভৱতাক শ্ৰদ্ধা জ্ঞাপন কৰি ইয়ালৈ মাতি আনে। আৰু আপোনালোকে চাব পাৰে ইয়াত কিমান জনসাধাৰণ আছে। আৰু তেখেতক যি নাথযোগীৰ যি প্ৰজাতীয় কলাকৃষ্টি, কোচ ৰাজবংশী কলাকৃষ্টি আৰু যি অসমীয়া বাপতি সাৱনৰ যি হুঁচৰি দল, সেই হুঁচৰি দলৰে উষ্ম আদৰণি জনাই আৰু এইখিনিয়ে আৰু।